নমস্কাৰ আজিৰ ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে চাকৰিৰ বাবে পৰীক্ষা দিম বুলি ভাবিছে কাৰণ আজিৰ এই ভিডিঅ'টোত মই লৈ আহিছোঁ অসমৰ ইতিহাসৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ আগতে চেনেলটো যদি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি তাত থকা অল নটিফিকেশ্যনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে আপোনালোকে পায়। 1 নম্বৰ প্ৰশ্ন দিয়া আছে অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি। অপশ্যনত দিয়া আছে 3টা যুগ 4টা যুগ 5টা যুগ আৰু 6টা যুগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ ইতিহাসক 4টা যুগত বিভক্ত কৰিব পাৰি। 2 নম্বৰ প্ৰশ্ন প্ৰাচীন কালৰ অসমক কি নামেৰে জনা গৈছিল। ইয়াৰ অপশ্যনবোৰ হ'ল কালিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ আৰু চৰাইদেউ। ইয়াৰ উত্তৰটো হ'ব প্ৰাচীন কালৰ অসমক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল। 3 নম্বৰ প্ৰশ্নত নিম্নলিখিত তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ইতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়। অপশ্যনত দিয়া আছে মহাভাৰত, হৰ্ষচৰিত, কালিকা পুৰাণ আৰু অৰ্থশাস্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালিকা পুৰাণ। 4 নম্বৰ প্ৰশ্নত প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল। অপশ্যনত দিয়া আছে ভাস্কৰ বৰ্মন, মহিৰংগ দানৱ, নৰকাসুৰ আৰু বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহিৰংগ দানৱ। 5 নম্বৰ প্ৰশ্ন সংস্কৃতৰ কোনটো শব্দৰ পৰা মহিৰংগ শব্দৰ উদ্ভৱ ঘটিছিল। অপশ্যনত দিয়া আছে নীলাচল, চিত্ৰচল, পাটকাই আৰু মাইৰং। ইয়াৰ এনচাৰটো হ'ল মাইৰং। 6 নম্বৰ প্ৰশ্ন ৰামায়ণ আৰু মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিল। অপশ্যনত দিয়া আছে কামৰূপ, ইন্দ্ৰপ্ৰস্থ, প্ৰাগজ্যোতিষপুৰ আৰু অসম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। 7 নম্বৰ প্ৰশ্ন ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। অপশ্যনত দিয়া আছে প্ৰাগজ্যোতিষ, কামৰূপ, হৰূপেশ্বৰ আৰু কোচবিহাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। 6 নম্বৰ প্ৰশ্ন আৰু 7 নম্বৰ প্ৰশ্নবোৰ বেলেগ থাকিলেও উত্তৰ এটাই হ'ব। 8 নম্বৰ প্ৰশ্নত দিয়া আছে নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। অপশ্যনত দিয়া আছে পাল ৰাজবংশ, বৰ্মন ৰাজবংশ, শালিস্তম্ভ ৰাজবংশ, ভৌম ৰাজবংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভৌম ৰাজবংশ। 9 নম্বৰ প্ৰশ্ন ঘটকাসুৰক কোনে হত্যা কৰিছিল। অপশ্যনত দিয়া আছে নৰকাসুৰ, বান ৰজা, মহিৰংগ দানৱ, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নৰকাসুৰ। 10 নম্বৰ প্ৰশ্নত প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল। ইয়াৰ অপশ্যনত দিয়া আছে ধৰিত্ৰী, হিডিম্বা, উষা, উলুপি। শুদ্ধ উত্তৰটো হ'ব ধৰিত্ৰী। 11 নম্বৰ প্ৰশ্ন ঘটকাসুৰ তলৰ কোনসকলৰ শাসক আছিল। অপশ্যনত দিয়া আছে আৰ্যসকলৰ, কিৰাতসকলৰ, দ্ৰাবিড়সকলৰ আৰু মংগোলিয়ানসকলৰ। শুদ্ধ উত্তৰটো হ'ব কিৰাতসকলৰ। 12 নম্বৰ প্ৰশ্ন প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। অপশ্যনত দিয়া আছে পুষ্যমিত্ৰ, ঘটকাসুৰ, ভাস্কৰ বৰ্মন আৰু গোপাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘটকাসুৰ। 13 নম্বৰ প্ৰশ্ন অসমৰ অঞ্চলিক সংকলিত দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম কি। অপশ্যনত দিয়া আছে বেদ আৰু পুৰাণ, কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ, কুঞ্জী খেল আৰু যোগিনী তন্ত্ৰ, নামাঞ্জলি আৰু কীৰ্তন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। 14 নম্বৰ প্ৰশ্ন তান্ত্ৰিক গ্ৰন্থৰ যোগিনী তন্ত্ৰৰ দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত। এগৰাকী কালী আৰু আনগৰাকী হৈছে মহামায়া, কামাখ্যা, তাৰাদেৱী ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কামাখ্যা। 15 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনখন পুৰাণৰ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল। অপশ্যনত দিয়া আছে বিষ্ণু পুৰাণ, কালিকা পুৰাণ, শিৱ পুৰাণ, যোগিনী তন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালিকা পুৰাণ। 16 নম্বৰ প্ৰশ্ন কালিকা পুৰাণৰ মতে বৰ্মন ৰাজবংশৰ পৌৰাণিক পূৰ্বপুৰুষ নৰকাসুৰ আছিল ভূমি আৰু বিষ্ণুৰ বৰাহৰ ৰূপ, শিৱ আৰু পাৰ্বতীৰ কাৰ্তিক ৰূপ, শ্ৰীকৃষ্ণ আৰু ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব ভূমি আৰু বিষ্ণুৰ বৰাহৰ ৰূপ। 17 নম্বৰ প্ৰশ্নত দিয়া আছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সুমাৰপীঠ প্ৰাচীন কামৰূপৰ 4টা ভাগ আছিল। নিম্নলিখিত কোনখন ঐতিহাসিক ৰচনাত এই 4টা ভাগৰ বিষয়ে উল্লেখ কৰা হৈছে। অপশ্যনত দিয়া আছে যোগিনী তন্ত্ৰ, কালিকা পুৰাণ, বিষ্ণু পুৰাণ, মহাভাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোগিনী তন্ত্ৰ। 18 নম্বৰ প্ৰশ্ন কোন ৰজাই প্ৰাগজ্যোতিষপুৰত পোনপ্ৰথমে হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ অপশ্যনত দিয়া আছে নৰকাসুৰ, শ্ৰীকৃষ্ণ, ভগদত্ত, বানাসুৰ। শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ। 19 নম্বৰ প্ৰশ্নত নৰকাসুৰক কোনে হত্যা কৰিছিল। ইয়াৰ অপশ্যনত দিয়া আছে শিৱ, শ্ৰীকৃষ্ণ, ভগদত্ত, বানাসুৰ। শুদ্ধ উত্তৰটো হ'ব শ্ৰীকৃষ্ণ। 20 নম্বৰ প্ৰশ্ন নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল। অপশ্যনত দিয়া আছে শিৱ, শ্ৰীকৃষ্ণ, ভগদত্ত, বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। লগতে জনাবলৈ নাপাহৰিব ইয়াৰ কেইটা এনচাৰ আপুনি আগৰ পৰাই জানিছিলে। চ' আজিলৈ ইমানেই লগ হ'ম অন্য এটা ভিডিঅ'লৈ।